নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। অসমৰ যিসকল মহিলাৰ তেওঁৰ স্বামী মহামাৰী কৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে, কৰোণাত মৃত্যু হোৱা স্বামীজনৰ পত্নীয়ে 2,50,000 টকা লাভ কৰিব। আৰু যিসকলে আবেদন কৰিছিলে তেওঁলোকে অহা শনিবাৰ আৰু ৰবিবাৰৰ ভিতৰত তেওঁলোকে 2,50,000 টকা পাব। আৰু যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰিব। তেওঁলোকৰ বাবে আবেদন চলি আছে। আৰু আপোনালোকৰ বাবে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু স্বামী হাৰা হোৱা পত্নী কেইগৰাকীক কি ক'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আপোনালোকে ভিডিঅ'টো চাই সকলো তথ্য জানিব পাৰিব। আপোনালোকে যদি এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আপোনালোক সকলোৱে এখন জীৱনৰ এটা দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব। কোনোবাই নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাব লাগিব, কোনোবাই বিয়া দিব লাগিব, কোনোবাই সৰু কোলাত থৈ যোৱা সৰু কেঁচুৱাটোক লালন পালন কৰি আগবঢ়াই লৈ যাব লাগিব। অকল অসমতে নহয়, আজি সমগ্ৰ বিশ্বত এই COVID-19 মহামাৰী অহাৰ পিছত কিমান পুত্ৰ পিতৃহাৰা হ'ল, কিমান কন্যা পিতৃহাৰা হ'ল, কিমান পত্নী স্বামীহাৰা হ'ল, কিমান দেউতাক মাকৰ বুকুৰ পৰা সন্তান আঁতৰি গ'ল, আৰু কিমান দেউতাক মাকে পিতৃ মাতৃক হেৰুৱালে। যোৱাবাৰ আমি অনাথ শিশুসকলৰ কাৰণে দিলোঁ। এইবাৰ আমি চেষ্টা কৰিছিলোঁ যে ক'ভিডত যিসকল মাতৃ বা মোৰ বাইদেউ বা মোৰ ভণ্টি স্বামীহাৰা হ'ল তেওঁলোকক আমি কিবা সহায় কৰিব পাৰোঁ নেকি। চৰকাৰৰ আৰ্থিক পৰিৱেশ, ৰাইজে কিমান দান বৰঙণি আগবঢ়াইছে, আমি কিমান দিব পাৰিছোঁ, সকলো হিচাপ নিকাচ কৰি আমি আপোনালোকক আজি 2.5 লাখ টকা কৰি আগবঢ়াইছোঁ। বৰ্তমানলৈকে অসমত আমি 874 গৰাকী বিধৱা আই মাতৃক পাইছোঁ। আৰু বহুত আছে, কাৰণ 6,000 যেতিয়া মৃত্যু হয় তেতিয়াহ'লে বিধৱা হোৱা মহিলাৰ সংখ্যা 2-2.5 হাজাৰতকৈ কম নহয়। আমি আবেদন লৈ আছোঁ, জিলা উপায়ুক্তসকলে কাম কৰি আছে, আৰু যিমান আহিব আমি গোটেইখিনিক দিম। আজিৰ দিনটোত আমি 874 গৰাকী ব্যক্তিক আই মাতৃৰ হাতত 2.5 লাখ টকাকৈ তুলি দিব বিচাৰিছোঁ। বাস্কা, দৰং, গোৱালপাৰা, কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, নলবাৰী, এই গোটেই জিলাকেইখনৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা 176 গৰাকী আই মাতৃক আজি আমি এই চেকখন তুলি দিম। বাকী অসমৰ যিমানখিনি আন জিলাত আমি যাক আজি অনা নাই, কাৰণ তেওঁলোকে কষ্ট কৰি আহিব, কষ্ট কৰি ঘূৰি যাব, তেখেতসকলক আমাৰ অভিভাৱক মন্ত্ৰীসকলে শনিবাৰ আৰু ৰবিবাৰে এই চেকখিনি বিতৰণ কৰি দিব। আজি মই তেওঁলোকৰ হাতত, মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ হাতত মই চেককেইখন আজিয়ে দি দিছোঁ। অহা শনিবাৰ আৰু ৰবিবাৰৰ ভিতৰত তেওঁলোকে বাকীসকলক দিবগৈ।